তো চাওক আজি আপুনি মই সঁচাকৈ বহুত লাকি হয়, কাৰণ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী চবৰ জীৱনলৈ নাহে। চব পৃথিৱীত ইমান কোটি কোটি মানুহ আছে, কিন্তু কোটি কোটি মানুহে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী নাপায়। সেইটো কাৰণে নাপায়, আপুনি যদি আগৰ জন্মত কিবা এটা পুণ্য কৰিছে তেন্তে আপুনিহে ডাইৰেক্ট চেলিং পাইছে। আপোনালোকে এই কথাটো বিলিভ নহয়, কিন্তু আপুনি লাহে লাহে গম পাব এই জীৱনত যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী আপুনি কৰিছে, তো ইয়াত আপুনি পৃথিৱীত পাবলগীয়া চব বস্তুৱে পায়। টকা পইচাটো আপুনি যদি চাইড কৰি দিয়ে, মৰম চেনেহ ফেমিলি আদি কৰি আপুনি বিভিন্ন ধৰণৰ পাব পাৰে একমাত্ৰ ইণ্ডাষ্ট্ৰী আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। আৰু প্ৰথম কথা হ'ল আপুনি বহুত মানুহৰ পৰা ইয়াত আপুনি আশীৰ্বাদ পাব, কাৰণ এনেকুৱা কিছুমান ঘৰ থাকে, কিছুমান ঘৰত 100 টকা এটা ইনকমৰ কাৰণে কান্দি আছে, কিছুমানৰ ঘৰত এমুঠি খাবলৈ নাইকিয়া আছে। তেনে এজন ব্যক্তিক আপুনি এই ইণ্ডাষ্ট্ৰীটো জাপি দিছে, সেইজন ব্যক্তিয়ে এসময়ত খোৱাৰ উপৰিও তেওঁৰ জীৱনটো সুন্দৰ কৰিব পাৰিছে। আজি বহুত মানুহে ভিখাৰী এজনক 10 টকা এটা দিবলৈ টান পায়, ভিখাৰীজনক 10 টকা দিবলৈ টান পায়। সেই চিষ্টেমত এইকাৰণে টান পায় মানুহে, কাৰণ মানুহৰ লগত পইচা নাথাকে। কাৰণ আপুনি 10 টকা দিবলৈ কান্দিব লাগিব, কিন্তু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটো আপুনি এনেকুৱা এটা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ ইমান মানুহৰ জীৱন আপুনি সলনি কৰিবৰ কাৰণে গৈ আছে, কিমান মানুহৰ জীৱন আপুনি চেঞ্জ কৰি দিছে। নৱবা নুশুনাকৈ আপোনাৰ কাৰণে বহুত মানুহৰ লাইফ চেঞ্জ হৈ গৈছে। মই এইটো কথা ক'ব বিচাৰোঁ যে ভাৰতবৰ্ষত আপোনালোকে চবে গুগল চলায়, গুগল চিনি পায় আপোনালোকে? তো আপোনালোকে গুগলত মাৰি চাব যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কিমান মানুহে কাম কৰে। তো আপুনি তেতিয়া লগে লগে গুগলে আপোনাক কৈ দিব যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত 12,80,00,000 মানুহ 2021 চনলৈকে কাম কৰি আছে। তো আপোনালোকে যদি গুগলত একবাৰ চাৰ্চ কৰি চাই যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত কিমান মানুহে কাম কৰে, 2021 চনৰ ৰিপৰ্টৰ মতে 12,80,00,000 মানুহে বৰ্তমান কাম কৰি আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত, আৰু 22-23 ইতিমধ্যে অলৰেডি বহুত মানুহ জইন কৰিছে ইয়াত। তো ইণ্ডাষ্ট্ৰীটোত 12 কোটি মানুহ কৰাৰ পাছতো কিন্তু ছাকচেছফুল চবেই হোৱা নাই। সব ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত মানুহে কাম কৰে হয়, বাট ছাকচেছফুল চবেই নহয়। 90% মানুহ ছাকচেছ কেতিয়াও নহয় ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত, অনলি 10% মানুহ ছাকচেছ হ'ব পাৰে। আপোনালোকে চাগে চব খাই কৈছে আমিতো ছাকচেছ নহ'ম। তো চাওক 90% মানুহ কিয় ছাকচেছ নহয় বা 10% কিয় ছাকচেছ হ'ব, এই বিষয়টোৰ ওপৰত আপোনালোকৰ ডিছকাশ্যন কৰিম যে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত আপুনি দেখিবলৈ আছে 12 কোটি কাম কৰিছে, কিন্তু 12 কোটি মানুহ কোটিপতি হোৱা নাই। তাৰ মিনিমাম ব্যক্তিহে কোটিপতি হৈছে। আৰু এইটো কাৰণ হৈছে যিসকল ব্যক্তিয়ে ইণ্ডাষ্ট্ৰীটোৰ বিষয়ে বুজি পাইছে। 90% মানুহে জইন কৰিব লাগে, জাষ্ট কৰিছে, একো বুজি পোৱা নাই। আপোনাৰ মোৰ লগত হয়তো 500 মানুহ আছে, কিন্তু 500 মানুহ ইয়াত কিয় 500 নাই? কাৰণ 500 মানুহে সফল ইণ্ডিয়াৰ ডাইৰেক্ট চেলিং একো বুজি পোৱা নাই। কাৰোবাক হয়তো কোনোবা টানি আজৰি জইন পাইছে, কাৰোবাক এইটো যে তেল মাৰিছে, কাৰোবাক হয়তো কিবা কিবি চামথিং এক্সট্ৰা জইন পাইছে। তো গতিকে চাওক, এই ইণ্ডাষ্ট্ৰীটো যদি আপুনি ভালকৈ বুজি পোৱা নাই, এই ইণ্ডাষ্ট্ৰীটোৰ বিষয়ে আপুনি গভীৰলৈ যোৱা নাই, তেন্তে আপুনি ছাকচেছফুল হ'ব নোৱাৰে। কাৰণ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী জইন কৰাৰ কোনো লাভ হ'ব নহয়। টকা 800 বা 2000 বা 1000 বা 500 চামথিং লাগিছে ন। বহুত কোম্পানী আছে 200 টকাতে জইন কৰে, কিছুমান কোম্পানী আছে 500 জইন কৰে, কিছুমান 800। মানে আল্টিমেটলি যদি ক'বলৈ যাওঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী জইনিং কৰিবলৈ কোনো টাইম ছেকেণ্ড কোনো পইচা নালাগে, কিন্তু এই ইণ্ডাষ্ট্ৰীত আপুনি জইনিং কৰি ছাকচেছ হ'বলৈ কিন্তু আপোনাক যথেষ্ট কিবা কিবি লগাৰ প্ৰয়োজন আছে। গতিকে মই আল্টিমেটলি ক'ব বিচাৰোঁ যে আপোনালোকে কেতিয়াও 90% মানুহৰ মাজত ৰখি নাযাব। ডাইৰেক্ট চেলিং কৰিছোঁ হয় ছাকচেছ হ'ব, আৰু যদি আপুনি ছাকচেছ নহয় 90% মানুহৰ মাজত ৰখি যায়, তেন্তে এদিন আপুনি ক'ব লাগিব ডাইৰেক্ট চেলিং নকৰে মানুহে, ডাইৰেক্ট চেলিঙৰ লাভ নাই। আপোনালোকৰ ফিল্ডত বহুত মানুহে ক'ব কোম্পানী কৰি লাভ নাই, এটকাও নাপায়। বহুতে ক'ব, কিয় ক'ব? সেইসকল ব্যক্তি যিসকল 90% আছে, 10% থকা ব্যক্তিয়ে কেতিয়াও ক'ব যে ডাইৰেক্ট চেলিং নকৰিব। 10% মানুহে ক'ব যে আপোনালোকে জীৱনত চবটো চেৰি হ'ব, ডাইৰেক্ট চেলিং এবাৰ অলপ কৰক। এইটো ক'ব, কি কৈছে বুজি পাইছে আপোনালোকে? আপোনালোকৰ ফিল্ডত যিয়ে ক'ব যে কোম্পানী নকৰিব, কোম্পানী পাগলে কৰে, চামথিং XYZ যিখিনি বকে সেইখিনি মানুহ আদাৰ্ছ কোম্পানীত কেতিয়াবা কাম কৰি পাইছে তেওঁলোকে। 90% মানুহ সেইসকল হয় যিসকলে কোম্পানীত সোমালে এইবোৰ কলংক হয়, কাৰণ কোম্পানীত সোমাইছে, একো কাম কৰা নাই, পইচা দিছে, প্ৰডাক্ট এটা লৈছে, তাৰপিছত ফিল্ডত কৈ আছে যে কাম কৰি লাভ নাই, কোম্পানী কোনো বেকাৰ। তেওঁলোকে কৈ আছে যে কাম কৰি কোনো লাভ নাই, এইবোৰ কোম্পানীত পইচা নাপায়, আৰু তেওঁলোকে চিষ্টেমত নোযোৱাকৈ কাম কৰে। এইটো আটাইতকৈ দুখ লগা বিষয়। চাওক, আপুনি ডক্টৰ ডিগ্ৰী আছে, LLB আছে, চামথিং যিকোনো আপোনাৰ ডিগ্ৰী আছে, বা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ কাৰণে আপুনি জিৰো, আপোনাৰ নলেজ জিৰো। আপোনালোকে বুজি পোৱা নাই। তো মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি মাষ্টাৰ ডিগ্ৰী কৰিছে, BSc MSc কৰিছে, ডক্টৰ কৰিছে, ডক্টৰক আপোনাক বেজি দিবলৈ শিকাইছে, এইটো ন, উকিল পঢ়িছে, LLB পঢ়িছে, কিন্তু আপোনাকতো ডাইৰেক্ট চেলিং কোনো শিকোৱা নাই। আৰু আপুনি শিকা নুবুজাকৈ আপুনি ইণ্ডাষ্ট্ৰীত জইন কৰিছে, কাইলৈ নিজে কাম কৰিছে, আৰু কাম কৰি যেতিয়া 2-এজনক তেল মাৰিছে, জইন কৰিবলৈ কৈছে, কোনো জইন কৰা নাই, আপুনি কুইট কৰি দিছে। আৰু আপুনি এদিনকৈ কৈছে যে কোম্পানী নকৰিব, কোনো নহয়, কাম নাই।
বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ গতিকে আমাৰ যে 500 মানুহ এতিয়ালৈকে জইন হৈছে সফল ইণ্ডিয়াত তাৰ যিকেইজন যে আমাৰ বুজি পোৱা ব্যক্তি সেইজন হৈছে আপোনালোকে গতিকে নিজৰ কাৰণে এটা বিগ ক্লেপ দিব